নমস্কাৰ পুনৰবাৰ আহিলোঁ নতুন এটা ভিডিঅ' লৈ ঠিক আছে আজি আমি ৰিজনিঙৰ এটা টপিক আছে যাৰ নাম কি ডাইৰেকশ্যন সেন্স টেষ্ট বা আমি ইয়াক কি বুলি কোৱা হয় ডাইৰেকশ্যন এণ্ড ডিষ্টেন্স ঠিক আছে এই টপিকটোৰ মই কিছুমান প্ৰশ্ন লৈ আহিছোঁ যিবোৰ নেকি বিভিন্ন এক্সামত আহিছে অলৰেডি ঠিক আছে সেই প্ৰশ্নসমূহ আমি আজি ইয়াতে বেসিক তথা ট্ৰিক্সৰ জৰিয়তে কেনেকৈ সলভ কৰিব লাগে সেইটো আমি শিকিম ঠিক আছে প্ৰথমে আমি জানি লওঁ দিশ কেইটা বা ডাইৰেকশ্যন কেইটা সকলোত পৰিচয় চাগে ঠিক আছে দিশ কেইটা 10টা ঠিক আছে তাৰে মেইন যে চাৰিটা দিশ আছে কি কি ইষ্ট ওয়েস্ট নৰ্থ আৰু সাউথ ঠিক আছে পূব পশ্চিম উত্তৰ আৰু দক্ষিণ ঠিক আছে নৰ্থ আৰু ইষ্টৰ যে মাজৰ দিশটো ইয়াক কি বুলি কোৱা হয় নৰ্থ ইষ্ট ঠিক আছে তাৰপিছত ইষ্ট আৰু সাউথৰ যে মাজৰ দিশটো এটো কি বুলি কোৱা হয় সাউথ ইষ্ট ঠিক আছে তাৰপিছত সাউথ আৰু ওয়েষ্টৰ যে মাজৰ দিশ ইয়াক কি বুলি কোৱা হয় সাউথ ওয়েষ্ট তাৰপিছত নেক্সট ওয়েষ্ট আৰু নৰ্থৰ এই মাজৰ দিশটো কি বুলি কোৱা হয় নৰ্থ ওয়েষ্ট ঠিক আছে এটা আমাৰ 8টা হৈ গ'ল ঠিক আছে এতিয়া কথা হ'ল আৰু দুটা দিশ কি কি আৰু দুটা দিশ হ'ল ঊৰ্ধ্ব আৰু অধ ঠিক আছে এটা হৈছে ওপৰ পিনে আকাশৰ পিনে আৰু এটা তল পিনে মানে পাতালৰ পিনে ঠিক আছে এইকেইটা হৈছে আমাৰ 10টা মুঠ দিশ ঠিক আছে মেইন 4টা আমাৰ ঠিক আছে সো যিবোৰ প্ৰশ্ন মই লৈ আহিছো আজি ইয়াতে ঠিক আছে গোটেইখিনি একে ধৰণৰ প্ৰশ্ন ঠিক আছে কিন্তু অলপ বেলেগ বেলেগ এটো আমি টাইপ 1 বুলি ক'ব পাৰোঁ কাৰণ এই ডাইৰেকশ্যন আৰু ডিসটেন্সৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে ঠিক আছে সো আজি আমি ইয়াতে টাইপ 1 টো শিকিম ঠিক আছে আৰু টাইপ 1 টো বেসিক প্লাস ট্ৰিক্সৰ জৰিয়তে শিকিম প্ৰথমে আমি বেসিকটো শিকি লম ঠিক আছে তাৰ পিছত ট্ৰিক্সটো কাৰণ বেসিকৰ জৰিয়তে আমি যদি এক্সামত মানে প্ৰশ্নবোৰ সলভ কৰিবলৈ যাওঁ তেতিয়া কি হয় আমাৰ সময়টো অলপ বেছি লাগি যায় সেই কাৰণে আমি ট্ৰিক্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে সো প্ৰথম প্ৰশ্নটো চাই লও কি দিয়া আছে Raju walked 12 meters towards south then he turns to his left and walked 10 meters he then turned to his left and walked 12 meters at what distance is he from the starting point and in which direction এটা আমাক কি উলিয়াব দিছে ডাইৰেকশ্যন প্লাস ডিসটেন্স টো উলিয়াব দিছে ঠিক আছে প্ৰথমে আমি বেসিক মেথডে কৰি লওঁ ঠিক আছে সো কেনেকৈ কৰিব লাগে কি কৈছে প্ৰথমে ৰাজু ওয়াক 12 মিটাৰছ টুৱাৰ্ডছ সাউথ সাপোজ এটো ৰাজুৰ ইনিশিয়াল পজিশন ঠিক আছে ইয়াৰ পৰা ৰাজু কি কৰিলে 12 মিটাৰ গৈছে কিমান গৈছে 12 মিটাৰ কোন ফালে গৈছে টুৱাৰ্ডছ সাউথ সাউথ কোন ফালে হয় তল ফালে হয় ঠিক আছে কিমান আহিলে 12 মিটাৰ ঠিক আছে তাৰপিছত নেক্সট কি কৈছে দেন হি টাৰ্ন টু হিজ লেফট এণ্ড ৱাক 10 মিটাৰছ তল ফালে আহিলে ঠিক আছে 12 মিটাৰ তাৰপিছত কি হৈছে লেফট ফালে গৈছে লেফট ফালে কিমান গৈছে 10 মিটাৰ ঠিক আছে লেফট ফালে এই ফালে হ'ব কিমান গৈছে 10 মিটাৰ ঠিক আছে তাৰপিছত চোৱা হি প্ৰথমে আহিল এনেকৈ আহিল তাৰপিছত লেফট ফালে গৈছে এনেকৈ ঠিক আছে তাৰপিছত চোৱা কি কৈছে he then turned to his left ইয়াৰ পৰা আকৌ লেফট ফালে গৈছে মানে এই ফালে গৈছে ঠিক আছে কিমান গৈছে 12 মিটাৰ মানে এই ফালে আকৌ কিমান গৈছে 12 মিটাৰ তল পিনে কিমান আহিছে 12 মিটাৰ ওপৰ পিনে কিমান গৈছে 12 মিটাৰ ঠিক আছে এতিয়া কৈছে at what distance is he from the starting pointৰ পৰা কিমান দূৰত আছে এটো 12 এটো 12 এইখিনি কিমান 10 সো এই ডিসটেন্সটো কিমান হ'ব 10 মিটাৰ হ'ব ঠিক আছে আৰু আমাৰ ডাইৰেকশ্যনটো খুদিছে ডাইৰেকশ্যনটো উলিয়াৰ কাৰণে যেটো আমাৰ স্টাৰ্টিং পইণ্ট আছিল ইয়াক আমি মূল বিন্দু বুলি ধৰি ইয়াতে আমি কি বনাম ক্ৰস বনাই লম ঠিক আছে স্টাৰ্টিং পইণ্টটো পৰা আমি কি কৰিলো ক্ৰস বনাই দিছো এতিয়া কোন ফালে আছে ৰাইট ফালে এইটো কি হয় এইটো আমাৰ ইষ্ট ডাইৰেকশ্যন হয় ঠিক আছে সো আনসারটো কি হ'ব 10 মিটাৰ ইষ্ট ঠিক আছে অপশন নম্বৰ এ এইটো আমাৰ শুদ্ধ আনসার ঠিক আছে এইটো আছিল আমাৰ বেসিক মেথড ঠিক আছে এনেকৈ আমি বেসিক মেথডেৰে প্ৰবলেমটো সলভ কৰিলো এতিয়া আমি ট্ৰিক্সৰ জৰিয়তে কেনেকৈ কৰিম চোৱা ঠিক আছে ট্ৰিক্সটোৰ নাম কি নৰ্থ ইষ্ট সাউথ ওয়েস্ট ঠিক আছে এইটো আমাৰ ট্ৰিক্স
নৰ্থ ইষ্ট সাউথ ৱেষ্ট ট্ৰিক্স বা মেথড বুলি ক'ব পাৰা ঠিক আছে এতিয়া চাওক প্ৰশ্নটো পঢ়ি লোৱা কি কৈছে ৰাজু ৱাক 12 মিটাৰ্ছ ঠিক আছে টুৱাৰ্ডছ সাউথ সো আমি এটা কি কৰিম সাউথৰ তলত কি দিম 12 টো লিখি দিম ধৰিব পাৰিছা সাউথৰ তলত কি লিখিছো 12 আমি ইয়াত দিয়া আছে ৰাজু ৱাক 12 মিটাৰ্ছ টুৱাৰ্ডছ সাউথ সাউথ কৈছে 12 মিটাৰ সো আমি সাউথৰ তলত 12 মিটাৰ দি দিছো ঠিক আছে দেন হি টাৰ্ন টু হিজ লেফট এতিয়া চোৱা ইয়াতে সাউথ ঠিক আছে ইয়াৰ পৰা লেফট কি হ'ব ইষ্ট হ'ব লেফটত কিমান আহিছে 10 মিটাৰ আহিছে ইয়াতে কি হ'ব 10 মিটাৰ ঠিক আছে হি দেন টাৰ্ন টু হিজ লেফট এণ্ড ৱাক 12 মিটাৰ্ছ ইয়াৰ পৰা আকৌ লেফটত আহিছে মানে নৰ্থত আহিছে কিমান আহিলে 12 মিটাৰ ঠিক আছে এতিয়া কেনেকৈ কৰিব লাগে চোৱা যেতিয়া আমি ট্ৰিক্সৰ জৰিয়তে কৰিম ঠিক আছে ট্ৰিক্সটো কি সদায় মনত ৰাখিবা আমি সদায় নৰ্থ আৰু সাউথৰ ডিফাৰেন্সটো উলিয়াব লাগিব আমাৰ ঠিক আছে আৰু ইষ্ট আৰু ৱেষ্টৰ ডিফাৰেন্সটো উলিয়াব লাগিব আমাৰ ঠিক আছে সো নৰ্থ মাইনাছ সাউথ ডিফাৰেন্স মাইনাছ মানে ডাঙৰটোৰ পৰা সৰুটো কৰিবা ঠিক আছে নৰ্থ আৰু সাউথ 12 আৰু 12ৰ ডিফাৰেন্স কি 0 ঠিক আছে এইটো নালাগে আমাৰ 0 হৈ গৈছে আৰু ইষ্ট আৰু ৱেষ্টৰ ডিফাৰেন্সটো কিমান ইয়াতে 10 আছে ইয়াতে একো নাই মানে কি 0 আছে ডিফাৰেন্সটো কিমান হ'ল 10 পাইছো ইয়াতে আমি কত পাইছো ইষ্টত কিমান পাইছো 10 পাইছো ঠিক আছে সো এনসারটো কি হৈ গল ডাইৰেকশনটো ইষ্ট পাইছো আৰু ডিসটেন্সটো 10 মিটাৰ পাইছো এটো আমাৰ শুদ্ধ এনসার 10 মিটাৰ ইষ্ট ধৰিব পাৰিছা লাহে লাহে শিকিম ঠিক আছে আৰু এটা প্ৰশ্ন লৈ আছো এবোৰ আমি ট্ৰিক্সৰ জৰিয়তে কৰিম ঠিক আছে সো প্ৰথমে লিখি লওঁ নৰ্থ ইষ্ট সাউথ ৱেষ্ট ঠিক আছে দীপক স্টার্ট ওয়াকিং স্ট্রেট টুয়ার্ডস ইষ্ট ঠিক আছে দীপকে কোন ফালে গৈ আছে ইষ্টৰ ফালে গৈ আছে আফটাৰ ওয়াকিং 75 মিটাৰ্ছ ইষ্টৰ ফালে 75 মিটাৰ্ছ হি টাৰ্নছ টু লেফট ইয়াৰ পৰা লেফট আহিছে ঠিক আছে ইয়াৰ পৰা লেফট এণ্ড ৱাক 25 মিটাৰ্ছ লেফট মানে নৰ্থত 25 মিটাৰ হ'ব ঠিক আছে again he turns to left walk a distance of 40 meter এতিয়া সোয়া নৰ্থৰ পৰা লেফটত আহিব লাগে নৰ্থৰ লেফটত কি আছে একো নাই এতিয়া সোয়া এটা বস্তু নৰ্থৰ লেফটত একো নাই মানে কি এটো হ'ব আমাৰ এটো হ'ব লেফট কেনেকৈ হ'ব সোয়া আমি একচুয়ালি ডাইৰেকশনটো কেনেকৈ লিখিব লাগে নৰ্থ ইষ্ট সাউথ ৱেষ্ট তাৰপিছত আকৌ এনেকৈ আহিব সিকোয়েন্সটো নৰ্থ ইষ্ট সাউথ ৱেষ্ট সিকোয়েন্সটো এনেকৈ আহি থাকিব ঠিক আছে এতিয়া এটা সোয়া নৰ্থৰ লেফটত কি আছে ৱেষ্ট আছে ন সো যেতিয়া লেফট ক'ব আমি সেই ফালে ৰাইটত তুলাম একেবাৰে ঠিক আছে এন্ড পয়েন্টৰ ৰাইটত তুলাম ঠিক আছে ধৰিব পাৰিছা তো কি কৈছে straight again he turns to his left and walk a distance of 40 meter ইয়াৰ পৰা লেফট 40 মিটাৰ্ছ একো নাই মানে ইয়াতে হ'ব 40 মিটাৰ্ছ ঠিক আছে কত গ'ল আমাৰ 40 মিটাৰ্ছ এতে ঠিক আছে তাৰপিছত again he turns to left ইয়াৰ পৰা লেফটত আহিছে ঠিক আছে and walk a distance of 25 meters left 25 meters ইয়াতে হৈ গ'ল ঠিক আছে তাৰপিছত how far is he from the starting point ইয়াতে আমাৰ ডিসটেন্স টু লেব দিছে ডাইৰেকশন কোৱা নাই আমি ইয়াতে দুটাই উলিয়াম ঠিক আছে এতিয়া নৰ্থ আৰু সাউথৰ ডিফাৰেন্সটো কি 25 ক্যান্সেল ঠিক আছে আৰু 75 আৰু 40 ডিফাৰেন্সটো কি হ'ব 35 এতে বেছি আছে ইয়াতে 35 কিয় লিখিছো কাৰণ বেছিটো ইয়াতে আছে ইয়াতে তো নহয় ঠিক আছে ইষ্টত বেছি আছে ইয়াতে 35 হ'ব সো আমি আনসারটো পাই গৈছো 35 মিটাৰ ইষ্ট ঠিক আছে 35 মিটাৰ ইষ্ট এটা অপশন কোড আছে অপশনটো নাই ইয়াতে সো আনসারটো কি হ'ব নান অফ দিস ঠিক আছে এটা অপশন যেহেতু দিয়া নাই কি ঠিক আছে আনসারটো কি হ'ব নান অফ দিস আনসারটো হ'ব 35 মিটাৰ ইষ্ট ধৰি পাৰিছা আৰু এটা কইলো ঠিক আছে লাহে লাহে শিকিম নৰ্থ ইষ্ট সাউথ ৱেষ্ট ঠিক আছে কুনাল ওয়াক্স 10 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ কোন ফালে গৈছে নৰ্থ ইয়াতে আমি কি লিখি দিম 10 ঠিক আছে নেক্সট ফ্ৰম দেয়াৰ হি ওয়াক্স 6 কিলোমিটাৰ টুৱাৰ্ডছ সাউথ তো সাউথৰ তলত আমি কি লিখি দিম 6 লিখি দিম ঠিক আছে দেন হি ওয়াক্স 3 কিলোমিটাৰ্ছ টুৱাৰ্ডছ ইষ্ট তাৰপিছত আকৌ ইয়াতে 3 কিলোমিটাৰ কাৰণ কৈ দিছে ন 3 কিলোমিটাৰ্ছ টুৱাৰ্ডছ ইষ্ট ইষ্টৰ তলত কি হ'ব 3 হ'ব নেক্সট how far and in which direction ইয়াতে ডিসটেন্স টু আৰু ডাইৰেকশন দুটা উলিয়াব দিছে আমাক ঠিক আছে এতিয়া ডিফাৰেন্স চোৱা n আৰু s ৰ ডিফাৰেন্সটো কি হ'ব 4 হ'ব ঠিক আছে আৰু e আৰু w ডিফাৰেন্সটো কি হ'ব 3 হ'ব
এতিয়া চোৱা লাষ্ট অংকত আমি কি পাইছোঁ ডিফাৰেঞ্চটো মাত্ৰ এটা পাইছোঁ ইয়াতে আমি দুটা পাইছোঁ দুটা থাকিলে আমি কেনেকৈ উলিয়াম ঠিক আছে ইয়াতে আমি এনচাৰটো পাই গৈছোঁ মানে ডাইৰেকশ্যনটো পাই গৈছোঁ নৰ্থ ইষ্ট হ'ব ডাইৰেকশ্যনটো কি হ'ব নৰ্থ আৰু ইষ্ট মানে ইয়াতে ডিফাৰেঞ্চটো পাই গৈছোঁ ন কিন্তু একচুৱেলি ডিষ্টেঞ্চটো কি হ'ব ডিষ্টেঞ্চটো যেতিয়া আমাৰ উলিয়াব লাগিব দুটা আহিলে কেনেকৈ উলিয়াম এই দুটাৰে বৰ্গমূল উলিয়াই ল'ম ঠিক আছে চ' 4ৰ বৰ্গ কি হ'ব 16 প্লাছ 3 বৰ্গ কি হ'ব 9 ঠিক আছে আৰু ৰুট অভাৰ দি দিম ঠিক আছে তো 16 প্লাছ 9 কি হ'ব 25 আৰু 25 মানে ইয়াতে কি হ'ব 5 মিটাৰ ঠিক আছে চ' ডিষ্টেঞ্চটো কি হ'ব সৰি মিটাৰ নহয় মিটাৰ আছিল ন কিলোমিটাৰ ঠিক আছে চ' আমি ডিষ্টেঞ্চটো কি পাইছোঁ 5 কিলোমিটাৰ আৰু ডাইৰেকশ্যনটো কি পাইছোঁ নৰ্থ ইষ্ট ঠিক আছে চ' এনচাৰটো কি হ'ব আমাৰ 5 কিলোমিটাৰ নৰ্থ ইষ্ট অপশ্যন নম্বৰ বি ঠিক আছে নেক্সট Rohan walks a distance of 3 kilometer north east south west Rohane কি কৰিলে 3 কিলোমিটাৰ towards north তলত কি হ'ব 3 হ'ব then turns to his left and walks for 2 kilometer northৰ left একেবাৰে right পইণ্টত কি আছে west এটো হ'ব আমাৰ কি হ'ব left and walks 2 kilometer so ইয়াতে কি হ'ব 2 ইয়াতে কি হৈছে বুজিব পাৰিছে ন next he again turn left and walks for 3 kilometer ইয়াৰ পৰা left 3 kilometer ইয়াতে হ'ব ঠিক আছে তাৰপিছত at this point he turns to his left and walk for 3 kilometer ইয়াৰ পৰা আকৌ 3 kilometer আহিছে leftত ঠিক আছে এতিয়া কি কৈছে how many kilometers is he from the starting point ইয়াতে আমাৰ ডিসটেন্স উলিয়াব দিছে ঠিক আছে ডাইৰেকশন কোৱা নাই আমি দুটাই উলিয়াম So north আৰু southৰ ডিফাৰেন্সটো হ'ব 3 কেনসেল ঠিক আছে আৰু ইষ্ট আৰু ওয়েষ্টৰ ডিফাৰেন্সটো কি হ'ব 3 পৰা 2 গলে 1 হ'ব ঠিক আছে সো আমি ডিসটেন্সটো পাই গৈছো 1 কিলোমিটাৰ ঠিক আছে আৰু ডাইৰেকশন কি হ'ব ইষ্ট হ'ব ঠিক আছে সো আনসারটো কি হ'ব 1 কিলোমিটাৰ ইষ্ট ঠিক আছে নেক্সট আৰু এটা কৰিছো সো Manik walk 40 meters towards north ঠিক আছে north east south west কিয় 40 meters towards north তলত কি হ'ব 40 হ'ব ঠিক আছে took a left turn and walk 20 meters left কি হ'ব এইফালে হ'ব 20 meters to ঠিক আছে he again took a left turn and walk 40 meters ইয়াৰ পৰা আকৌ লেফট আহিছে সাউথত কি হ'ব 40 meters হ'ব ঠিক আছে how far and in which direction ইয়াতে ডাইৰেকশন আৰু ডিসটেন্স দুটো উলিয়াব দিছে আমাক এটা সোৱা n আৰু s ৰ ডিফাৰেন্সটো কি হ'ব কেনসেল আউট হৈ যাব 40 40 কেনসেল ইষ্ট আৰু ওয়েষ্টৰ ডিফাৰেন্সটো 20 হ'ব ঠিক আছে সো আমি आंसर পাই গৈছো 20 মিটাৰ 20 মিটাৰ ওয়েষ্ট ঠিক আছে 20 মিটাৰ ওয়েষ্ট ইয়াতে নাই অপচন নম্বৰ কি হ'ব অপচন নম্বৰ ই none of this ঠিক আছে আনসারটো কি হ'ব 20 মিটাৰ ওয়েস্ট ধৰি পাইছা নেক্সট কি দিছে a man leaves his office from his house he walks towards east after moving a distance of 20 meter প্ৰথমে লিখি লও north east south west ঠিক আছে কি কৈছে he walks towards east after moving a distance 20 meter east toward কি হ'ব 20 হ'ব এটা ঠিক আছে he turns south and walk 10 meters so south toward কি হ'ব 10 হ'ব ঠিক আছে then he walks 35 meters towards west west কি হ'ব 35 ধৰি পাইছা ন কিয় লিখি আছো তলত কেনেকৈ লিখি আছো ঠিক আছে বুজিব চেষ্টা কৰিবা next 30 meters was and further 5 meters towards north আৰু north toward কি হ'ব 5 হ'ব ঠিক আছে 5 meters towards north he then turns towards east and walk 15 meters তাৰপিছত আকৌ eastত গৈছে কিমান আছে 15 meters ঠিক আছে what is the straight distance between his initial and final position distance উলিয়াব দিছে আমি এটা ডিফারেন্স উলিয়া লও ঠিক আছে এটা টোটাল 35 এটা 35 এটা
5 10 35 কেঞ্চেল হ'ব ঠিক আছে আৰু নৰ্থ আৰু সাউথৰ ডিফাৰেন্সটো কি হ'ব 5 হ'ব 10 - 5 5 সো আমি পাই গৈছো 5 মিটাৰ আৰু ডাইৰেকশনটো কি হ'ব আমাৰ সাউথ হ'ব ঠিক আছে সো आंसर কি হ'ব অপচন নম্বৰ বি 5 ঠিক আছে 5 মিটাৰ সাউথ নেক্সট Kashish goes 30 meters north east south west 30 meters north তো north তলত কি হ'ব 30 হ'ব then turns right and walk 40 meter right মানে eastৰ 40 meter ঠিক আছে then again turns right and walk 20 meters তাৰপিছত আকৌ right 20 meters ঠিক আছে then again turns right তাৰপিছত আকৌ ৰাইটত গৈছে কিমান গৈছে and walk 40 meters ঠিক আছে how many meters is he from his original position এতিয়া আমি ডিফাৰেন্সটো উলিয়াই লওঁ ঠিক আছে 40 40 cancel 30 আৰু 20 ডিফাৰেন্স কি হ'ব 10 ঠিক আছে সো आंसरটো কি হ'ব অপচন নম্বৰ বি ঠিক আছে 10 মিটাৰ আৰু যদি ডাইৰেকশনটো ফুটে কি হ'ব নৰ্থ হ'ব ঠিক আছে নেক্সট কি দিছে a man walks 30 meters towards south তুমি লিখি লও নৰ্থ ইষ্ট সাউথ ওয়েস্ট ঠিক আছে 30 meters towards south সো এটা আমি কি কৰিম 30 লিখি লম ঠিক আছে then turning to his right he walks 30 meters right 30 meters মানে ওয়েস্টত কি হ'ব 30 মিটাৰ হ'ব ঠিক আছে then turning to his left he walk 20 meters এই ওয়েস্টৰ পৰা 20 meters left মানে ইয়াতে হ'ব 20 ঠিক আছে again he turns to his left and walk 30 meters সাউথৰ পৰা আকৌ লেফটত 30 মিটাৰ মানে ইষ্টত কি হ'ব 30 হ'ব এতিয়া প্ৰশ্ন কি কৈছে how far is he from his initial position মানে দূৰত্ব সুধিছে ঠিক আছে এটা ডাইৰেকশন হোৱা নাই সো এতিয়া আমি ডিফাৰেন্স উলিয়াই লওঁ নৰ্থ আৰু সাউথৰ কি হ'ব 50 30 30 কেঞ্চেল সো আমি পাই গৈছো 50 মিটাৰ ডাইৰেকশন সাউথ ঠিক আছে ইয়াতে অপচন নম্বৰ ই হ'ব none of this ঠিক আছে आंसरটো কি হ'ব 50 মিটাৰ সাউথ ধৰিব পাৰিছা নেক্সট এটো তোমালোকে ট্ৰাই কৰাচোন অলপ লাহে লাহে কৰিম কি কৈছে रोहित walk 25 meters towards south প্ৰথমে লিখি লব লাগিব ন নৰ্থ ইষ্ট সাউথ ওয়েস্ট সো প্ৰথমে কি কৰিম কোৱাচোন रोहित walk 25 meters towards south আমি কি কৰিম সাউথৰ তলত কি কৰিম 25 লিখি দিম ঠিক আছে then he turned to his left সাউথৰ পৰা কি কৰিম লেফটত আহিম মানে ইষ্টত কিমান আহিম 20 মিটাৰ ধৰি পাইছা নেক্সট he then turned to his left and walked 25 meters আকৌ ইয়াৰ পৰা লেফট আহিম কিমান আহিম 25 মিটাৰ ঠিক আছে he again turned to his right and walked 15 meters এই নৰ্থৰ পৰা আকৌ ৰাইটত কিমান আহিল 15 মিটাৰ ঠিক আছে at what distance is he from the starting point and in which direction এটা ডাইৰেকশন আৰু ডিসটেন্স দুটাই সুধিছে ঠিক আছে এটা আমি ডিফাৰেন্সটো উলিয়াই লওঁ ঠিক আছে নৰ্থ আৰু সাউথত ক্যান্সেল হৈ যাব 25 25 ক্যান্সেল আৰু ইষ্ট আৰু ওয়েস্টৰ সোৱা এটা কিমান হল 35 ইষ্ট ঠিক আছে সো आंसरটো কি হ'ব 35 মিটাৰ ইষ্ট অপচন নম্বৰ এ ইজ দা কারেক্ট आंसर ঠিক আছে তাৰপিছত নেক্সট আৰু লাষ্ট প্ৰশ্ন তোমালোকৰ আজি ঠিক আছে কি কৈছে এ মেন walks 1 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট প্ৰথমে আমি লিখি লম ঠিক আছে নৰ্থ ইষ্ট সাউথ ওয়েস্ট ঠিক আছে এ মেন walks 1 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট সো আমি ইষ্টৰ তলত কি কৰিম 1 লিখি লম ঠিক আছে and then he turns to south and walk 5 kilometers so আমি সাউথৰ তলত কি কৰিম 5 লিখি দিম ঠিক আছে তাৰপিছত কি কৈছে again he turns to east and walk 2 kilometers তাৰপিছত আমি ইষ্টৰ তলত কি কৰিম 2 লিখি দিম ঠিক আছে
আফটাৰ দিছ হি টাৰ্ণছ টু নৰ্থ এণ্ড ৱাক 9 কিলোমিটাৰ চ' ইয়াতে আমি নৰ্থত লগত কি কৰিম 9টো লিখি দিম ঠিক আছে এতিয়া প্ৰশ্ন কি কৈছে নাও হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত আছে ঠিক আছে প্ৰথমে ডিফাৰেঞ্চটো উলিয়াই লওঁ চোৱা নৰ্থ আৰু চাউথৰ ডিফাৰেঞ্চটো কি হ'ব 9ৰ পৰা 5 গ'লে কি হ'ব 4 নৰ্থত কিমান পাইছোঁ আমি 4 পাইছোঁ আৰু ইষ্ট আৰু ইষ্টত কিমান পাইছোঁ আমি 3 ঠিক আছে ইয়াতে আমি কি পাই গৈছোঁ দুটা ডিফাৰেঞ্চ পাইছোঁ চ' দুটা ডিফাৰেঞ্চ পালে আমি কি কৰিব লাগে বৰ্গ উলিয়াব লাগে 16 প্লাছ 9 আৰু ৰুট অভাৰ দি দিব লাগে ঠিক আছে চ' কিমান হ'ব 25 আৰু 25 মানে 5 ঠিক আছে চ' আমি পাই গৈছোঁ ঠিক আছে এনচাৰটো কি হ'ব 5 কিলোমিটাৰ আৰু যদি ডাইৰেকশ্যন সোধে এটা ডাইৰেকশ্যন কি হ'ব নৰ্থ সাউথ নাই ডাইৰেকশ্যনটো কি হ'ব আমাৰ নৰ্থ ইষ্ট ঠিক আছে ইষ্ট নৰ্থ নহয় ঠিক আছে নৰ্থ ইষ্ট সদায় যিটো আমাৰ মেইন প'ল আছে নৰ্থ প'ল সাউথ প'ল সেইটো আমাৰ আগত লিখিব লাগে চ' ইয়াতে ডাইৰেকশ্যনটো কি হ'ব নৰ্থ ইষ্ট আৰু ডিষ্টেঞ্চটো কি হ'ব 5 কিলোমিটাৰ ঠিক আছে অপশ্যন নম্বৰ চি আমাৰ শুদ্ধ এনচাৰ ঠিক আছে চ' এইটো তোমালোকৰ লাষ্ট প্ৰশ্ন আছিল টাইপ 1ৰ ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে ঠিক আছে তেনে এটা লাইক কৰি দিবা ঠিক আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কোনো পইণ্টটো তোমালোকে বুজিব পৰা নাই ঠিক আছে কমেণ্টত জনাই দিবা নেক্সট ক্লাছত বুজাই দিম আৰু যদি ভাল লাগিছে তোমালোকে জনাই দিবা যে নেক্সট পাৰ্ট লাগে কি নালাগে কাৰণ নেক্সট পাৰ্টত আমি বেলেগ টাইপ লৈ আহিম ঠিক আছে এনেকৈ এটা চিৰিজ আৰম্ভ কৰিলোঁ আমি এতিয়া আজি ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ